তো হেল্ল' নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ নিশ্চয় ভালে আছে। তো বন্ধুসকল, পুনৰ অন্য এটি ভিডিঅ'ৰ সৈতে মোৰ প্ৰচণ্ট'ছভ্লগ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। তো বন্ধুসকল, মই বৰ্তমান উপস্থিত এপ্ৰিলা দেখি আছে চাপাগুৰি মেইন ৰোডৰ ইয়াতে আছোঁ আৰু মোৰ বন্ধুজনৰ লগত আহিছোঁ। কিন্তু বন্ধুজন বেলেগ এটা ৰাস্তা দি গৈছে, কাৰণ তেওঁ ট্ৰাফিকৰ ভয়তে বেলেগ এটা ৰাস্তা দি গৈছে আৰু মই ট্ৰাফিকৰ ওচৰেদি আহিছোঁ। তো আজি তেওঁ ইয়াতে আহিছে এপ্ৰিলা, তেওঁৰ স্কুটিখনৰ কিবা কাম কৰিবলগীয়া আছে। তো স্কুটিখনৰ কিবা লগাব নে কি বোলে। তো তেওঁৰ লগতে আহিছোঁ আৰু আজি তেওঁৰ লগত ঘূৰিম। ইয়াতে ভালেকেইটা শ্বপিং মল আছে, শ্বপিং মল যিকোনো এটা শ্বপিং মলত সোমাবলৈ চেষ্টা কৰিম আৰু আজি চাপাগুৰি পূৰা ধামাকা কৰি দিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, স্কিপ নকৰিব দেই। এই যে ফ্ৰেণ্ড, ভয়াটোৰ ফ্ৰেণ্ড, ভয়তে বেলেগ এটা ৰাস্তাতে আহিছে। তেওঁকে ৰখিলোঁ, মোটামুটি 15 মিনিটমান ৰখিলোঁ। সি বেলেগ এটা ৰাস্তাতে আহিছে না। এতিয়া কি কৰিবি আজি? গাড়ীখন কি কৰিবি? গাড়ীখন ইণ্ডিকেটাৰ মডেল ল'ব লাগে। হয়, ইণ্ডিকেটাৰ কোনোবাই চুৰি কৰি লৈ গৈছে। গাড়ীখনৰ বেমাৰটো ঠিক কৰিবলৈ হ'লে প্ৰথমতে ইয়াত সোমাব লাগিব। যেনেকৈ সোমাই আহিলোঁ, চাওক কিমান বেমাৰী পৰি আছে। একচুৱেলি বেমাৰ নহয়, এইখন গাড়ীৰ কিবা ইণ্ডিকেটৰ লগাবলগীয়া আছে। গতিকে এইখন গাড়ীৰ কাৰণে আমি ইয়াতে আহিছোঁ। এই যে চাওক, এতিয়া মানে লগাবলগীয়া হৈ আছে আৰু এইফালে চাওক বোকাই বোকা। OMG, কি ধুনীয়া চাওক। এনেকুৱা লাগিছে যেন আজি এখন লৈ যাম। চাওক ইমান হালধীয়া, এইফালে আছে ৰঙা। এই যে বহুত 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 ভাল লাগিছে, কি ক'ম আৰু। বেষ্ট, এইখন বেষ্ট লাগিছে দেই, মোৰ বেষ্ট লাগিছে। আগেদি চালে বাইক নিচিনা লাগে। মজা চাকাচ আছে। টি চাৰ্ট মানে এপ্ৰিলা স্কুটিৰ লগত ধুনীয়াকৈ পিন্ধি আৰু এইটো হেলমেট পিন্ধি মানে ধুনীয়াকৈ চলাব পাৰে আৰু। এতিয়া মই দাদাক সুধিব বিচাৰিম ইয়াৰ স্কুটিবোৰ কিমান দাম আৰু লগতে শ্ব'ৰুমটোৰ বিষয়ে জানিব বিচাৰিম। দাদা কওক। আচ্ছা, আমাৰ ইয়াৰ গাড়ীবিলাকৰ দাম যদি এপ্ৰিলিয়া চাই, এপ্ৰিলিয়াত আপোনাৰ 93ৰ পৰা ষ্টাৰ্টিং হ'ব। আৰু আপোনাৰ যদি ইফালে ভেস্পা চাই, আপোনাৰ 99ৰ পৰা ষ্টাৰ্টিং, এক শ্ব'ৰুম প্ৰাইচ। হয়, আৰু আপোনাৰ 125cc পাব, 160 পাব। 160 দুটা চেগমেণ্ট আছে, এটা ফেমিলি হেৰি আছে, আপোনাৰ ফেমিলি স্কুটাৰ বুলি কয়, যোনটো আপোনাৰ SXR বুলি কয়। নিশ্চয় দেখাই দিব পাৰিব। তো আৰু ইফালে আপোনাৰ কালাৰফুল গোটেইখিনি আছে, স্কুটাৰ হয় একচুৱেলি। অকল গিয়াৰলেছ স্কুটাৰ। আগত যিবিলাক স্কুটাৰ আছিল এইবিলাকত গিয়াৰ আছিল, এইবিলাকত গিয়াৰ নাই। অলপমান আপগ্ৰেড হৈছে, এইবিলাক FI ইঞ্জিন আহি গৈছে এতিয়া। FI হয়। পিছে যিহেতু মানে নতুন, কোনটো বেছি চলিছে? বেছি চলা বুলি ক'লে আপোনাৰ ভেস্পাটো আপোনাৰ কালাৰবিলাক গোটেইবিলাকেই চলে। তাৰপিছত আপোনাৰ DXLটো অকণমান বেছিয়ে চলে। এই ৰাউণ্ড হেডলাইটটো অলপমান বেছি চলে, ছোৱালীবিলাকে পচন্দ কৰে আৰু ল'ৰাবিলাকো কৰে। 150cc বন্ধ হোৱা নাই, 150cc ভেস্পাত আছে, কিন্তু এপ্ৰিলিয়াত 150 বন্ধ হৈ 150ৰ জেগাত আপোনাৰ 160 আহিছে। আৰু যে সেইবিলাক দেখিছোঁ হেলমেটবিলাক, সেইবিলাক এক্সট্ৰাকৈ কিনিব? এইবিলাক এক্সট্ৰাকৈ ল'ব লাগে। আৰু টি চাৰ্ট, লগতে টি চাৰ্টটো দেখিছোঁ, সেইটো এক্সট্ৰা? হয়, এইবিলাক চব এক্সেছৰিজবিলাক এক্সট্ৰাকৈ থাকে আপোনাৰ। আৰু CC হিচাপত মানে কিমান কিমান দামৰ হ'ব? আপোনাৰ 125cc বিলাক হ'লেও আপোনাৰ অন ৰোড ক'ব লাগিলে 1,14,000 মান যাব আৰু। আৰু যদি আপুনি 160ত বিচাৰে এপ্ৰিলিয়া, তেতিয়াহ'লে আপোনাৰ 1,29,000 মান যাব। হয়, খৰচ হ'ব। আৰু আপোনাৰ ভেস্পাটো ছেমেই হয়। ভেস্পাত আপোনাৰ 125ত আপোনাৰ আহিব 1,14,000, আৰু আপোনাৰ 150ত আহিব কমেও আপোনাৰ 1.5 লাখৰ ওচৰতে আৰু 145 মান আহে। হয়, ফাইনেন্সত ল'লে কিমান? হয়, ফাইনেন্সত আপোনাৰ ডাউন পে'মেণ্ট হিচাপত হয়। চবেই নিজৰ হিচাপত ডাউন পে'মেণ্ট দিয়ে। EMIটো কোনোবাই 2,000 বিচাৰে, কোনোবাই 3,000 বিচাৰে, সেই হিচাপত আমি মিলাই দিওঁ। তো ইণ্টাৰেষ্টটো ল' হয় ইয়াতে, আৰু লগে লগে হৈ যায়। আপোনাৰ উইদিন 15 to 10 মিনিটছৰ ভিতৰত ফাইনেন্স হৈ যায়। ধৰি লওক আধা ঘণ্টাৰ ভিতৰত আপুনি গাড়ীখন কাষ্টমাৰে পাই গ'ল। বৰ্তমান মানে মাজতে কিবা বন্ধ হৈছিল নেকি? প্ৰথমবাৰ লকডাউনটো অলপমান ফুল্লি লকডাউন দিয়াতে বন্ধ হৈ থাকিল কেইমাহমান আপোনাৰ। তাৰপিছত ছেকেণ্ড টাইম আপোনাৰ ঠিক হৈ গ'ল। এতিয়া বৰ্তমান কাৰেণ্ট চিটুৱেশ্যনত হ'ল আপোনাৰ 5টালৈকে কাৰফিউ যিহেতু 4টালৈকে দোকান খোলা থাকে। তো 4টাৰ ভিতৰত আহিব পাৰে।
আৰু এই শ্ব'ৰুমটো কেতিয়া ষ্টাৰ্ট কৰিছে আপোনাৰ শ্ব'ৰুম আজি ক'ব লাগিলে 3 বছৰে হ'ব আৰু 3 বছৰ হয় বৰ্তমানতো একো ঝামেলা নাই নাই বৰ্তমান ভাল চলি আছে ঠিক আছে আৰু দাদাৰ ইয়াতে আহিব পাৰিব ডেছক্ৰিপশ্যনত নম্বৰটো দি থাকিব কোনোবাই যদি ল'ব বিচাৰে তো ল'ব পাৰিব দাদাৰ পেজো আছে তো পেজৰ লিংকটো ডেছক্ৰিপশ্যনত থাকিব চেক কৰিব আৰু এই এড্ৰেছটো হ'ল চাপাগুৰি মেইন ৰোড এপ্ৰিলা মোটামুটি লোৱাৰ আছামৰ ওচৰতে পূব চাইডত হয় নিয়াৰ বাই আপোনাৰ মাহিন্দ্ৰা ট্ৰেক্টৰ শ্ব'ৰুম মহেন্দ্ৰ ট্ৰেক্টৰ শ্ব'ৰুম ইয়াতে ওচৰতে আছে তো বন্ধুসকল এতিয়া ইয়াতে মোক চাহ খাব দিলে তো বহুত বহুত ধন্যবাদ জনাইছোঁ যি চাহ খাব দিলে এতিয়া চাহটো খাই লওঁ আৰু ভাল লাগিল ভবাই নাছিলোঁ যে ইমানখিনি মৰম কৰিব বুলি এতিয়া চাহটো খাই ল'ব এতিয়া চাহ আৰু এইটো বিস্কুট দিছে দুটা দিছিলে এটা খালোঁ দেই বন্ধুসকল দেখি আছে এইখন হ'ল এপ্ৰিলা SXR 160cc আৰু ইয়াৰ এইখনৰ মেনুখন হ'ল এইখন ইয়াতে গোটেই ডিটেইলছখিনি দিয়া আছে খোলা খানা খোলা খা আয়া চা মই কি বুৰ্বক দুৱাৰখন খুলিব লাগে ইফালে খুলি দি আছোঁ সিফালে তো বন্ধুসকল আপোনালোকক যদি কৈছিলোঁ শ্বপিং মলত সোমাম বুলি তো এতিয়া আমি শ্বপিং মলত সোমাম এয়া হ'ল নাম্বাৰ 1 ইণ্ডিয়া তো প্ৰথমবাৰ সোমাম ইয়াতে আৰু আপোনালোকক দেখুৱাম ইয়াৰে সম্পূৰ্ণ দৃশ্য তো চাই থাকিব এতিয়া আমি সোমাই যাম তো বন্ধুসকল ফাইনেলি সোমাই আহিলোঁ ৱাও OMG কি ধুনীয়া বেগখন তাতে থৈ আহিলোঁ মজা এইখন আগত ওলাই ল'লোঁ কিমাননো পিন্ধিম আৰু তো বন্ধুসকল মানে আমি যিটো শ্বপিং মলত সোমাইছিলোঁ শ্বপিং মলত ভিডিঅ' কৰিব নিদিয়ে মানে ভিডিঅ' কৰা মানা আছে তো ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু ডাইৰেক্টলি বঙাইগাঁও গুচি আহিলোঁ মোৰ ফ্ৰেণ্ডজন ইয়াতে সোমাইছে তেওঁ বোলে কিবা চেম্পু নে কি লয় আৰু আমাৰ ঘৰৰ এটা ৱাটাৰ মেচিন বেয়া হৈ আছিলে কেইবাদিনে ধৰি বেয়া হৈ আছিলে তো সেই ৱাটাৰ মেচিনটো ভাল কৰিব দিছিলে এইফালে মেঘৰাজৰ ওচৰত তাতে আনিব যাম সেইটো লৈ যাম আজি এয়া চেম্পু ল'লে ফ্ৰেণ্ডজনে সেইটো ক'লক 285 ল'লে এই চেম্পুটো তুই পিছে ভাল হৈছে না নেক্সট টাইম যদি বেয়া হোৱা না তোক দুলিয়াই পেলাই দিম বুজিছা তো বন্ধুসকল যিখন দোকানত মানে পনীৰ লওঁ সেইখন দোকানত মানে আজি পনীৰ শেষ পাইছে তো পনীৰটো নাপালোঁ শেষত এটা কথা ক'ব বিচাৰিছোঁ সদায় হাঁহি থাকক সুৰক্ষিত হৈ থাকক আৰু মোৰ ভিডিঅ'সমূহ আপোনালোকে থাকক এইখিনিকে কৈ আজিৰ ভিডিঅ'খন সমাপ্ত কৰিছোঁ বাই বাই